হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু ইউটিউব চেনেল YM ক্ৰিয়েশ্যন। আজি মই নিজেও নাজানো ক'ত আহি গৈছোঁ। নৱজীৱন শিশুগৃহ নগাঁও, আমাৰ যি ৰামধেনু গ্ৰুপ অফ আছাম, তাৰ আমাৰ মাহমাদুল ভাই লগত আছে। মই নগাঁও আহিছিলোঁ, সিহঁতে কল কৰিছে, তো মোক আগুৱাই লৈ আহিছে। টেম্পুত আহিছিলোঁ মই, অলপ পুৰণা মেম্বাৰ হয় ৰামধেনু গ্ৰুপৰ। কিবা হেৰি লৈ আহিছে, মই দেখাম। ভিডিঅ'টো আগলৈ চাই থাকোঁ। ঋষভো আছে লগত আৰু ভিতৰত আছে, দেখাম। সকলোৱে কামত দিছে। আনিব লাগিব। আমাৰ নিচিনাৰ বহুতে সিহঁতে ইমানেই মৰম দিয়ে, হয়তো তাতকৈ বহুতজনে বেছি পাই আছে। আৰু আমি ইয়াত কোনো মানে এটাই ভাল লাগে, আমাৰ ইয়াত চব ষ্টুডেণ্ট আছোঁ। আমি চব বেলেগ বেলেগ ঠাইৰ পৰা অহা, আৰু সকলোৱে তোমালোক যে আহিছা, আজি আমাৰ লগত লগ হৈছা, ভাইহঁতৰ কাৰণে কিবা কৰিম বুলি আহিছা, সঁচাকৈ খুব ভাল লাগিছে। আৰু আশা কৰিছোঁ যে আগলৈও আমাৰ লগত এনেকৈ থাকিবা। আৰু এতিয়া মই মাহমাদুল সকলোকে চিনাকি কৰাই দিব বিচাৰিছোঁ। আমাৰ ৰামধেনু গ্ৰুপ অফ আছামৰ ফাউণ্ডাৰ মাহমাদুল হয়। একদম আজি 2015তেই গ্ৰুপটো ষ্টাৰ্ট কৰিছিল। তেতিয়াৰ পৰাই এইবিলাক কৰি আছে। মই এবছৰমান পিছতহে জইন কৰিছিলোঁ। তাৰপিছৰ পৰা আছোঁ, তাৰ পৰাও মই বহুত উৎসাহ পাওঁ, বহুতখিনি কৰিবলৈ মাহমাদুল কিবা খোৱা ফাউণ্ডাৰ বুলি নহয়, আমি একেলগত কামখিনি আগবাঢ়ি চলি যাব লাগে। এতিয়া মই একেলগত চবেই কৰিছোঁ। ইয়াত ফাউণ্ডাৰ বুলি কোনো নাই, চবেই আমি ফাউণ্ডাৰ। হিচাপে কাম কৰি আছে আমাৰ লগত।